welcome to my channel Jonali Patowary. तो आज আমি বলক ভিডিওটো আৰম্ভ কৰা বুলি নকওঁ অহাৰ মাথা চুচাইৰে পাহাৰি কিছু মাথা পেংকে গেল হইতেনে মানে আজি ভিডিওটো কি কৰিম আপোনালোকক দেখাম তো বলক আমি মই মাথাটো ওলাই চুচিও তাৰ পিছত বাকিনে কৈ আছে নে কি কয় ৰব ফাইনালি মোৰ ওলোৱা হৈ গ'ল আৰু এতিয়া মই যাম বজাৰলৈ আৰু আজি ৰাখি বন্ধন বুলি সকলোৱে জানে তো মোৰ ফালৰ পৰা সকলো দাদা আৰু ভাইটিসকলক ৰাখি বন্ধনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু বলক তেতিয়াহ'লে এতিয়া বজাৰলৈকে যাওঁ আৰু ৰাখি বন্ধনত আজি কাক কাক ৰাখি পিন্ধাওঁ কি মানে কি হেৰি কৰোঁ চাই থাকিছোঁ আৰু এইখন হৈছে আমাৰ মস্ত পাহাৰ এইখন এতিয়া মই এইফালে নামি যাব লাগিব একদম তললৈকে নামি যাব লাগিব তাৰপিছত তললৈকে নামি যোৱাৰ পিছত আমি বজাৰত যাম বজাৰত কি কৰোঁ বলক দেখাম ফাইনেলি আহি বজাৰ পাই গ'লো আৰু মাহীয়ে যোৱাকালি ভেকচিন লৈছে ভেকচিন লৈ পেলাই হাতৰ অৱস্থা নাই তথাপিতো আহিছে আজি মোৰ লগত বজাৰ ঠিক আছে ৰাখি বন্ধন ন ভাইটিক ৰাখি পিন্ধাব লাগিব সেইটো কাৰণে তোক এটা নখ পালিচো দিম দে মোক নখ পালিচ দিব নেল পলিচ গিফ্ট ৰাখি পিন্ধোৱে নেল পলিচ গিফ্ট কৰিবলৈ এইফালে মাহীৰ হাত বিষাইছে এইখনত লগাইছে ভেকচিন লগাই পেলাই মানে পূৰা মানে বিষত থাকিব পৰা নাই মোৰো হৈছিলে যেতিয়া ফাৰ্ষ্ট ভেকচিন লগাইছিলোঁ বাট ছেকেণ্ড ভেকচিন মোৰ আছে অক্টোবৰত আৰু সেইকাৰণে কোনো প্ৰব্লেম নাই তো মই এতিয়া বজাৰত গৈ আছোঁ বলক এয়া অলপ চব দোকান দেখা পাইছে আৰু আগত আৰু হ'ব মানে কলনী ফেমাছ মানে অলপ মানে কমতে পায় আৰু বস্তুবিলাক হৈছে আমাৰ কলনী বজাৰ ইয়াতে নোপোৱা বস্তু একো নাই চব পায় আৰু ইয়াতে মোৰ দুস্মিতা বা আহিছিলে কুৰ্তি ল'বৰ কাৰণে আৰু তাই এইখিনিতে ক'ৰবাত থাকে আৰু গুৱাহাটীৰ ক'ৰবাত থাকে এইখিনিতে ইয়াতে আহিছিলে তাই আৰু তাইক লগ পাবৰ কাৰণে মন আছে এদিন লগ পালে ভিডিঅ' কৰিম তাইৰ লগত চাব আপোনালোকে কলনী বজাৰখন দেখা পালে আপোনালোকে আৰু ইমান ৰ'দ দিছে এতিয়া ট্ৰেইন আহিছে ট্ৰেইনখন চাব লাগিব ট্ৰেইন বহুতে দেখিছে বাট মই দেখিছোঁ বাট ওচৰৰ পৰা চাই পেলাই মানে কি মজা লাগে আৰু গৰমত মানে ট্ৰেইনৰ হাৱাও মাই ডগছ আৰু ইমান ৰ'দ এই লাইটটোৰ কাৰণে মোৰ অসুবিধা হৈছে বেছি ফেনখনৰ লগত বোলে এটাচ আছে বহুত টেষ্টি হয় কফিটো আগতে কফিটো খাই লওঁ তাৰপিছত ৰ'লটো খাই আছোঁ
ৰেষ্টুৰেণ্টৰ পৰা খাই লৈ পেলাই আহিলোঁ এতিয়া এইবিলাক দোকান চাওক এতিয়া আমি যাম মেইন ক'ত ৰাখি কিনিবৰ কাৰণে এতিয়া আমি ৰেষ্টুৰেণ্টৰ পৰা আহিলোঁ আহি পেলাই এতিয়া আমি বজাৰ ভিতৰত এয়া সোমাই আছোঁ বজাৰ কৰিবলৈ কিছু বজাৰ কৰিব আছে ঘৰৰো আৰু মানে আপোনালোকৰ ৰাখি কিনিব কাৰণেও গৈ আছোঁ একেলগে হয় নহয় তো আপোনালোকৰ ৰাখি চাখি পিন্ধিলে নে ক'ব মোক কমেণ্টত আৰু লগতে মই এইখন দোকানৰ পৰা ৰাখি কষ্টকৈ এই ট্ৰাফিকটো এবাব লাগে বৰ বেয়া পাওঁ দেই দেখিলে এই মস্ত ট্ৰাফিক গম পাইছে এতিয়া আমি ঘৰত যাই পাম আৰু অলপ পিছত তাৰপিছত মাছ লৈছিলোঁ মাছৰ ঠোঙাটো মই লৈছোঁ মাছৰ ঠোঙাটো মানে একদম মানে ঠাণ্ডা হৈছে আইচৰ পৰা ওলাইছোঁ মাছটো তাৰপিছত বাচি দিছিল এতিয়া মানে মাছটোৰ পৰা মানে কি হৈছিল পানী মৰি আছে মোৰ গুৰি অলপ ৰখা দিব মোৰ ফাৰ্মাচীত কিবা এটা ঔষধ লৈ লওঁ আইতাৰ মানে হাত লাগিছে আমাৰ আইতাৰ কাৰণে মানে পানীটো ঔষধ ল'ব এই আৰু ক'ত দিম মোক এই আমাৰ ৰাস্তা আহি আছে ৰ'বলে মই নকয় আছোঁ এতিয়া মাহী মানে এখন ফাৰ্মাচীৰ পৰা মানে আইতাৰ কাৰণে ঔষধ নিবৰ কাৰণে গৈছে ঔষধ ঘৰত আহি পালোঁ এতিয়া মই বজাৰখিনি বাৰু কি কি আনিলোঁ কওঁ আমি আনিছোঁ বিলাহী আৰু মাছেৰে বনাম মাংস গ্ৰেভি বনাব তো মাংসত আৰু মাছটো দেখাই আছে বাকীখিনি চব্জি মানে কি আৰু এই বাকী চব্জি ভেন্দি আনিছোঁ কিবা কিবি আনিলে চব্জি কেঁচা চব্জি অলপ আনিছোঁ আৰু এতিয়া মানে মেইন হৈছে আমাৰ মাছ আৰু মাংস মাছটো ইমান নকওঁ মাংসত মায়ে মাছ ফ্ৰাই কৰি আছে আৰু বনাই আছে আৰু দেখাই আছে এয়া হৈছে আমাৰ মাছ আৰু মাংস আৰু মায়ে বনাই আছে এয়া কেৰাহীত মানে মাছ ভাজি আছে আৰু এই কুকাৰত ভাত যিহেতুকে আমি যে নতুনকৈ ফাৰ্ষ্ট ৰান্ধিছোঁ আমাৰ এতিয়া মানে ফাইনেলি আহি গ'ল মই ৰাখি বান্ধাৰ টাইম আৰু মানে কি ক'ব আৰু ফাটাঞ্চা বনোৱা হৈ গ'ল ৰাখি বান্ধাৰ টাইম হৈছে ভাইটিকেইটাক মানে আহিছে সিহঁতক ৰাখি পিন্ধাৰ কাৰণে কি কয় আপোনালোকে চাই থাকিব ভিডিঅ'টোত কেনেকৈ মই ৰাখি মানে পূৰা হেৰিৰে আৰু দিয়া বাতি জ্বলাই পেলাই মানে চাকি চাকি জ্বলাই পেলাই পূৰা এনেকৈ হ'ব দেই এটা হচ্ছে খেন্দুৰি ডাইৰেক্ট এনেকৈ ল'ব কাৰণে নোৱাৰিম চ' মানে এয়া মই বনাইছোঁ এয়া মোৰ ডিছ तेरे कांधे पे बैठ के दुनिया ये देखी है तेरी हर राह को राह अपनी बनाई है तेरे अल्फाजों से मेरे हौसले बुलंद हुए तेरे इस प्यार को मैंने जिंदगी बनाई है साथ तेरा हर बात तेरी वो किस्से मुस्कुराने के साथ तेरा हर बात तेरी वो किस्से मुस्कुराने के बस प्यार तेरा सच्चा सब रिश्ते हैं दिखावे के मेरा भाई तू मेरी जान है मेरा भाई तू मेरी शान है मेरा भाई तू मेरा भाई तू मेरा भाई तू मेरा भाई तू পিন্ধোৱা হৈ গ'ল তো গম পালে কেনেকৈ পিন্ধাইছোঁ মই ইমান খাচ হোৱা নাই বাট ট্ৰাই কৰিছোঁ আৰু মানে ভালকৈ মানে ভিডিঅ'টো কৰিবৰ কাৰণে চ' যদি মোৰ ভিডিঅ'টো চাবলৈ ভাল হৈছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব চ' তেতিয়ালৈকে মানে ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰিব তো থেংক ইউ লাভ ইউ ছ' মাছ